প্ৰথমে সকলো দৰ্শকলৈ মই নমস্কাৰ জনাইছোঁ। যোৱাকালি যি কেইজনমান BPFৰ যি দালালসকল আমাৰ VCDCৰ চেয়াৰমেনৰ লগতে মেম্বাৰসকলক যি ঘৰৰ বেনিফিচাৰীৰ যি জব কাৰ্ডৰ পইচা ওলাই খাইছে বুলি যি অভিযোগ কৰিছে, সেইটো মই ৰূপহী VCDCৰ চেয়াৰমেন হয় এইটো মই নক্সাক কৰিছোঁ। মই মানি ল'ব পৰা নাই, কাৰণ যোৱাকালি মই সম্পূৰ্ণভাৱে মই তদন্ত কৰিছোঁ আৰু তদন্ত কৰাত এইটো ওলাই পৰিছে। আৰু যিবিলাক তেওঁলোকে দাবী কৰিছে ইয়াত বেনিফিচাৰী নায়ে, আটাইবোৰ যি BPFৰ যি দালালসকল ষড়যন্ত্ৰ কৰিছে অকল পলিটিকেল মুনাফাৰ কাৰণে। ইয়াৰ কাৰণে মই তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে পলিটিকেল মুনাফাৰ কাৰণে সেইটো নকৰে। কথাটো হৈছে যি জব কাৰ্ডৰ যি কেলেংকাৰী কৈছে তেওঁলোকে, সেইটোতো নহয়ে। আৰু আপোনালোকে এইটো বেনিফিচাৰীৰ তাতে সুধিলে হয়তো গমটো পাই যাব। কথাটো হৈছে কি, যিসকল বেনিফিচাৰী এই বেনিফিচাৰীসকলৰ যি মেণ্ডেটটো কমকৈ আছিলে, ইয়াৰ কাৰণে সেইটো বেনিফিচাৰীৰ লগত আলোচনা কৰি নিজা সম্পৰ্কীয় মানুহক এইটো যি জব কাৰ্ডৰ যি টকাখিনি সোমাই দিয়া হৈছে। আৰু মই তদন্ত কৰিছোঁ, যিখিনি টকা সোমাইছে আটাইবোৰ বেনিফিচাৰীক এইটো দিয়া হৈছে, সেইটো মই তদন্ত কৰি পাইছোঁ। গতিকে মই তেওঁলোকক আহ্বান জনাইছোঁ, লগতে সকিয়নি জনাইছোঁ যাতে পলিটিকেল মুনাফাৰ কাৰণে যাতে সেইবোৰ ষড়যন্ত্ৰ নকৰে আগন্তুক সময়ত, সেইখিনি মই তেওঁলোকক আহ্বান জনাইছোঁ। আৰু লগতে যিখিনি 12 বছৰৰ যি ছোৱালীক যি জব কাৰ্ডত টকা ভৰাই তেওঁলোকে যে সেইটো মেম্বাৰসকলে খাইছে, সেইটো কথা উত্থাপন কৰিছে, সেইটো সম্পূৰ্ণৰূপে মিছা। কাৰণ যি বেনিফিচাৰী যি সম্পৰ্কীয়, এই সম্পৰ্কীয়জনী আছিল 25 বছৰ হয়। আৰু আপোনালোকে জানেই যিসকল ভোটাৰ নহয় 18 বছৰৰ তলৰ হয় তেওঁলোকৰ জব কাৰ্ড নহয়ে আৰু তেওঁলোকৰ একাউণ্টত পইচা সোমাই দিব নোৱাৰে, আৰু সেইটো আপোনালোকে সকলোৱে জানে। গতিকে সেইটো মিছা বুলি মই আপোনালোকক কৈছোঁ। যোৱাকালি যি নিউজত ওলালে, আচলতে সেইটো মই আগতেও কৈছোঁ, তেওঁলোকে BPFৰ দালাল আৰু তেওঁলোকে ষড়যন্ত্ৰ কৰি যিসকল বেনিফিচাৰীক জবৰদস্ত কৰি আনি তেওঁলোকে নিউজৰ আগত ক'বলৈ বাধ্য কৰিছে। এনেতো যিসকল ইয়াত মুখিয়াল কৈছে তেওঁলোকে আটাইবোৰে প্ৰায় BPF বুলি ক'ব লাগিব। BPFৰ দ্বাৰা লগত ৰাইজ জড়িত, মানে তেওঁলোকে যিখিনি বেনিফিচাৰী তেওঁলোকক কনভিন্স কৰিছে, কনভিন্স কৰি তেওঁলোকৰ মুখেদি সেইটো কথাটো কোৱাইছে। আচলতে কি ক'ব বিচাৰিছে আপোনালোকৰ খেলিমেলি হোৱা নাই নেকি? মই যিখিনি নিউজটো পাইছোঁ, নিউজটো পোৱাৰ লগে লগে মই তদন্ত কৰিছোঁ আৰু তদন্ত কৰি পাইছোঁ যে কোনো ধৰণৰ ইয়াত খেলিমেলি হোৱা নাই। আমাৰ যিখিনি বেনিফিচাৰী আৰু এই বেনিফিচাৰীৰ লগত আমাৰ যি সম্পৰ্ক, সেই সম্পৰ্কটো যথেষ্ট আছে আৰু এইটো অফিচিয়েলিও যথেষ্ট সম্পৰ্ক আছে। বাতৰি হোৱাৰ পিছত মই সম্পূৰ্ণভাৱে তদন্ত কৰিছোঁ আৰু তদন্ত কৰাৰ পিছত যিখিনি বেনিফিচাৰী আৰু বেনিফিচাৰীসকলে তন্নতন্নকৈ কৈছে যে যিখিনি জব কাৰ্ডৰ টকা বা ঘৰৰ টকা সেইখিনি আমি সম্পূৰ্ণৰূপে পাইছোঁ কৈছে। সেইটো তেওঁলোকে কৈছে। যোৱাকালি যি নিউজত ওলাইছে, নিউজৰ কাৰণে তেওঁলোকে যি বেনিফিচাৰীসকলক মাতি আনিছে, জবৰদস্ত মাতি আনিছে আৰু শিকাই দিছে কথাবিলাক। আমাৰ কোনো কেলেংকাৰী হোৱা নাই নহয়। আমাক মাতিছিল। কোনে মাতিছিল আপোনাক? এই মমৰেজ মাতিছিল। মই সেইদিনা যি কৈছোঁ আজি সিয়েই ক'ম। কি বুলি মাতিছিল আপোনাক? জব কাৰ্ডৰ পইচা খাওঁ বুলি। তো জব কাৰ্ডৰ পইচা কেনেকৈ খাব? আমি নিজে 2 বাৰো ওলাইছোঁ আৰু বৰ্তমানে বেংকত সোমাই আছে। আপুনিতো সেইদিনাখন খোৱা বুলি কৈছিল। আপুনি কিয় কৈছিল আচলতে তেখেতে মাতাৰ পিছত? সেইদিনাতো আপুনি খোৱা বুলি কৈছিলে।
মোক এইটো আপোনাৰ বাইত আছে আমাৰ লগত এইটো কৈছিলে খোৱা বুলিতো কোৱা নাই এইটো আপুনি শুনক কি কাৰণে ক'ব লগা সেইদিনা যে আমি দুইবাৰ ওলাইছোঁ আপুনি কিয় কৈছিল তেতিয়াহ'লে আপুনি যদি দুইবাৰ উলিয়াইছিল আপুনি কিয় কৈছিল তাৰ কৈছোঁ সেইদিনাও কৈছোঁ দুইবাৰ ওলাইছোঁ আৰু বেংকত সোমাই আছে কি ক'ব আপুনি আমি জব কাৰ্ডৰ পইচাখিনি পাইছোঁ আৰু যিটো 11,000 পইচাৰ কথা তাহোন কৈ আছে সেইটো মই তাহাক দিয়া নাই সেইটো এনেই কৈছে তাহোন কিয় ক'লে তাক কি জানো মইতো তাতে যোৱা নাই কোনে কোনে কৈছে সেই আপোনাৰ নামটো কিয় সাঙৰ খালে তাত আপুনি নথকাকৈ আচলতে তাত নাম আমি তাতে যোৱা নাই মোক তাহোন মাতছে তাহোন কৈছে যে তোৰ তো মই বেলেগৰ কাছত শুনি আছোঁ যে তোৰ পইচা বুলি লৈছে ঘৰৰ কাৰণে মই তাহাক সুধছে মই আৰু তাহাক দিয়া নাই কোনে মাতিছিল আপোনাক তাত কি কি নাম জোৰান নিহি জৰা মমৰেছ আৰু আপোনাৰ কিবা অভিযোগ আছে নেকি নাই আমি জব কাৰ্ডৰ পইচাখিনি পাইছোঁ আপোনালোকৰ খেলি মেলি হোৱা নাই নাই তেওঁলোকে কিয় কৰিছে এনেকুৱা নাজানো আমি আপোনালোককো মাতিছিলে মোক মাতিছিল মই যোৱা নাই মই তাতে যোৱা নাই এতিয়া কি ক'ব বিচাৰে মই আৰু কি ক'ম মই পইচাখিনি পাইছোঁ আৰু মোৰ লগতো তাহাৰ লগত কিবা কাজিয়া হোৱা নাই মোৰ নাম নদৰ আলী মই যাৰ মানে ক'ব বিচাৰিছোঁ এই জব কাৰ্ডৰ যিটো পইচা সেই পইচা বোলে মেম্বৰে খাইছে বোলে এনেকৈ কালি কৈছে কিন্তু আমিতো গম পোৱা নাই যিখিনি এই জব কাৰ্ডৰ পইচা সেই পইচাখিনি আমি মেম্বৰৰ লগত আলোচনা কৰি কৈছোঁ যে মোৰ পইচাখিনি ওলাই দি তোৰ একাউণ্টতে মোক ওলাই দিছে কোনো ধৰণৰ খেলি মেলি তাৰ লগত কোনো খেলি মেলি হোৱা নাই মানে আপোনাৰ লগত হোৱা নাই নাই আমাৰ বেলেগৰ লগত হৈছে নেকি বেলেগৰ লগতো আমি সেনেকৈ শুনাও নাই শুনিলে গম পালোঁ হয় কিন্তু যোৱাকালি আপোনালোকে ইয়াত যোৱাকালি মই নায়ে মই নাথাকাতে অলপ পাছত মোক ফোন মাৰিছে এই তই দেখো তাতে এই হেৰি কৰছা এই মই বনঘৰ পৰা কৈছোঁ কিমান দূৰত মই গমেই নাপাওঁ সেনেকৈ মই কৈছোঁ কোনে কৈছিল আপোনাক চাহানুৰে কৈছে সি ক'তবা আছিল মোক ফোন মাৰি কৈছে যে তুমি বোলে তাতে যাই নিউজত দিছা আপোনাৰো কিবা অভিযোগ আছে নেকি নাই আমাৰ কোনো অভিযোগ নাই আমি পইচাখিনি পাইছোঁ নহয় আমাৰ কি অভিযোগ আছে নাপালেহে অভিযোগ কৰিব লাগে আচলতে কোনো জগৰীয়া নহয় ইয়াত হা কোনো জগৰীয়া নহয় আচলতে পইচা পাতি কোনো কেলেংকাৰী হোৱা নাই হোৱা নাই যদি আমি मिसा केनखौ कम थाखो जिसेयाव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रीमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE नीट CUET इन्जिनियारिं मेडिकल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो बे फरायसालियाव बिजाब बाख्रि फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सलाद लानो हागोन